ভিডিঅ'টো শেষলৈ চাই থাকিব, একেবাৰে মিছ নকৰিব। কথাটো হ'ল আজি ভাইটিকেইটাই ক'লে বলক ৱাটাৰফল যাওঁ। সেয়ে ভাবিলো বহুদিন হ'ল এনেকৈ অলপ ঘূৰা হোৱা নাই। কিন্তু এটা কথা মনলৈ আহিছিল, ৰাণী আৰু ৰাণীৰ মাকক এৰি এনেকৈ ওলাই আহিবলৈ অলপ বেয়া লাগিছিল। সদায় কাম, দোকান আৰু পৰিয়ালৰ দায়িত্বৰ মাজতে থাকো। কিন্তু আজি ভাবিলো মাজে মাজে নিজৰ বাবে অলপ সময় উলিয়াব লাগে। সেয়ে আমি চাৰিওজনে ওলাই গৈ আছো। বাটত যাওঁতে এটা পাহাৰ কাটি থকা দেখিলো। বন্ধুজনে ক'লে ইয়াত ৰিং ৰোড হ'ব পাৰে। মই ভাবিলো আৰু এবছৰ পিছত আপোনালোকক দেখুৱাম, তেতিয়া হয়তো এই ঠাইখন একেবাৰে বেলেগ ৰূপত দেখা যাব। অলপ আগত এখন দোকানত ৰৈ পানী আৰু চিপছ 2 পেকেট লৈ আকৌ আগবাঢ়িলো। ভিতৰলৈ যিমানে গৈ আছিলো প্ৰকৃতিৰ দৃশ্যবোৰ সিমানে ধুনীয়া লাগিছিল। বহুদিনৰ পিছত আজি এনেকৈ ঘূৰিবলৈ ওলাইছো। মনটো যেন লাহে লাহে হালধীয়া আকাশৰ দৰে মুকলি হৈ গৈছিল। অৱশেষত আমি ৱাটাৰফল পালো। আজি মই বাইক লৈ অহা নাছিলো, বন্ধুহঁতে স্কুটি লৈ আহিছিল। অলপ আগবাঢ়ি গৈ দৃশ্যটো দেখিলো। সেয়া দেখি মই আৰু নিজকে ৰখাব নোৱাৰিলো। চিধা পানীত নামি গলো। অলপ গা ধুলো, পানী খেলিলো আৰু বহুদিনৰ পিছত এটা ডুব মাৰিলো। সেই মুহূৰ্তত যেন সকলো চিন্তা অলপ সময়ৰ বাবে পাহৰি গলো। কিন্তু পানীৰ মাজতো ৰাণী আৰু তাইৰ মাকৰ কথা মনলৈ আহিল।